এভৰিৱান তো কেনে আছে মই আশা কৰিম চলে ভালে গাইজ বহুত দিনৰ পৰা ভিডিঅ' আৰু আৰম্ভ কৰিছোঁ আৰু 2023 বৰ্ষৰ এইটোৱে মোৰ প্ৰথম ভিডিঅ' তো সকলোকে বহুত দিয়া বাৰ অৱস্থা জনালোঁ আৰু সুমন আৰু মই আৰু মানে ভিডিঅ' আহিব আৰু এই 23 বৰ্ষৰ পৰা আৰু ভিডিঅ' ষ্টাৰ্ট কৰিম এইটো ফাৰ্ষ্ট ভিডিঅ' আৰু আজি আমাৰ এটা বেলেগ টাইপৰ ভিডিঅ' হৈছে তো দেখাই আছোঁ কি ভিডিঅ' সুমনে কি বনাইছে চাওক দিয়ক বেকে মই দেখাই আছোঁ গাইজ মই হাতত দেখা পাইছি এই পেকেট আমুল বাটাৰ তাৰমানে আমাৰ আজি আৰু পেকেট চিকেন আৰু ইফালে কেৰাহীত কি দিছ এই তুমি আলু আগে দিছে অলপ বেলেগ টাইপত বনাব মানে আমাৰ আজি বাটাৰ চিকেন হ'ব বাটাৰ চিকেন তো বাটাৰ চিকেন খাম আজি ই বনাব আৰু মই চাম নাকি পিঁয়াজ কাটি লৈছে আৰু কি এইটো বিলাহী কাটি লৈছে এতিয়া আদা ৰহুন আৰু জলকীয়া এনেকৈ পিচি লৈছে তো দেখাই আছোঁ দিয়ক আপোনালোকক জুইত বনোৱা এটা মেজাই বেলেগ আৰু জুইত বনালে বহুত সহজ হয় বোলে ভুলে নহয় হয়ে এইটো সঁচা কথা নাই কিছুমান এইটো আমাৰ পাকঘৰ মানে পাকঘৰটো আচলতে সেইটো আমাৰ কিন্তু এতিয়া মানে জুইত বনাব লাগিলে এতিয়া আৰু খাওঁ গাইজ এনেকুৱা টাইপৰ পাকঘৰ ভাল লাগে এনেকৈ কমেণ্ট কৰি জনাব আমাৰ পাকঘৰত দেখা নাই এইটো পাকঘৰ কেনে এটা এনেকৈ মনা বুলি আছে এইভাগে চাংলি মানে অলপ বেলেগ এইটো আৰু অলপ বেলেগ ভাল লাগে কিবা এটা ইফালে কিবা কিবি এনেকৈ আলে থৈ আছে এই আৰু এনেই পাকঘৰ ভাল লাগে লাগিছে চৌকা আৰু গাইজ আৰম্ভ ইটাই হ'ব মানে আলুখিনি যে দিছিল তেতিয়া অলপ ভাজি ল লাগি অলপ বেলেগ টাইপৰ বোলে এইটো অলপ ভাজি ল'লাক ইটা এই বাটাত দিব তাতে বাটাত দি ল'ব কিছুমান বাটাৰটো দিব পাৰিছে নেকি জুই উঠাৰ পিছত দিয়াৰ পিছতে আৰম্ভ বাটাৰ দিলে আমাৰ কেৰাহীত হ'ব না বাটাৰ হৈ যাব নেকি বেছি দিলেও আমব নেকি হৈ যাব চোন বাটাৰ হৈ যাব এতিয়া আমাৰ দিলাক চিকেন দিলাক এপিছত কি দিয়ে মানে কিমান টাইম যাব চিকেন দিলাক হ'লে আমাৰ হৈ যাব পিছত মানে পিছত আহি আৰু গাইছ এতিয়া পিঁয়াজ দিছিল পিঁয়াজ দিয়াটো দেখা নহ'ল আৰু এতিয়া বৰ্তমান নিমখ দি আছে নিমখ মানে নিমখ চিমখ দিয়া নাছিল এইটাই দে ইয়াত মন আৰু গাইছ এতিয়া দিব লাগিব ৰংগুৰা হালধি মানে হালধি নাই ৰংগুৰা দি আছে হালধি দিলোঁ নহয় দি দিলা সিফালে মাংস এতিয়া ক'বলৈ 2 1 পিছত চিধা ভাজা মাংস খাব লাগে ভাজা মাংস খাই ল'ম ৰ'ব এইটো আৰু এতিয়া দিলাক পানীও আমি আজি এতিয়াই গৰম কৰিছোঁ চাইডত দি কিনে পানী হ'ল নেকি দিয়া তাৰপিছত দিবা আৰু ঠিক আছে আৰু গাইছ এতিয়া দি দিম মছলা এই এভৰিডে মছলা গোটেইখিনি দেখাইছিলোঁ মই কাটি লৈ দিছোঁ ধুনীয়াকৈ তোমাক আৰু দেখা নাই টচ মোক কিনকৈ মাছি দিয়ে মানে এইটো মানে লাইটটো আছে সিফালে পাৰিবা অলপ পটটো কমকৈ পৰে গাইজ আমাৰ চিকেন হ'ব আৰু লাষ্ট পৰ্যায় এইটো আৰু চইনা দি আছে চইনা দিলে হৈ গ'ল আৰু এটা আহিছে দেখাই আছোঁ ৰ'ব নামে লাগি দেখি আছোঁ এনেকৈ দেখাব নাযাব হৈ গ'ল আমাৰ আঞ্জা পাতি আৰু এতিয়া ভাত সাজিছে এতিয়া ভাত খাব লাগে আৰু গাইছ এতিয়া বৰ্তমান বিছনাত আহি গ'লোঁ আৰু ভাত পানী খাই ল'লোঁ না আৰু এইটো দি আহিছোঁ নেকি তো এইটো এটা নৰ্মেল ভিডিঅ' আছিল কাৰণ ভিডিঅ' বনোৱা না তাৰ কাৰণে নৰ্মেল ভিডিঅ' দি কিনে আপোনালোকক কৈ দিলোঁ আৰু ভাল ভিডিঅ' আহিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু নতুনকৈ কৰি গ'ল তাৰ কাৰণে
ভিডিঅ' ধন্যবাদ জয় জয়